বেক টু মাই ইউটিউব চেনেল। মই নীল নৈনে আপোনালোকৰ ওচৰলৈ আকৌ এবাৰ উভতি আহিলোঁ। আশা কৰিলোঁ আপোনালোকে এইটো ভিডিঅ' চাই খুবেই ভাল পাব। তো আশা কৰিম ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। গাইজ, আজি আছোঁ মই নামঘৰত। তো ব'লক আজি মই আপোনালোকক নামঘৰটো দেখাব বিচাৰিছোঁ। ব'লক আমি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। চ' গাইজ, মই বেছি দেখাব নোৱাৰিম। মানে মনে মনে কৰিছোঁ আৰু ভ্লগটো আপোনালোকে দেখাবৰ কাৰণে। বেছি কৰিব নোৱাৰিম, অলপমানহে কৰিব পাৰিম ভ্লগটো। মানে আকৌ নামঘৰ আছোঁতো, গালি ফুৰিব পাৰে নহয়, সেইকাৰণে ভয়ো লাগে। ব'লক। চ' গাইজ, সেয়া মানুহ বহি আছে আৰু প্ৰসাদ দিব এতিয়া। এয়া বহি আছোঁ আৰু এই ভণ্টিকেইজনী খেলি আছে। এই আৰু ইমানকৈ আৰু একো দেখাব নোৱাৰি আৰু এইবিলাক ইয়াত আছে আৰু এইবোৰ আৰু ৰেডি চেডি কৰি আছে আৰু পিছফালে সেয়া আৰু এয়া আগফালে মণিপুৰ আছে, আগফালে সেইফালে আছে আৰু বেছিকৈ দেখাব নোৱাৰিম। মই মানুহেতো বেয়া পাব ন, আৰু মই যদি ইয়াত যদি ভ্লগ কৰি থাকোঁ। তো এইখিনি আৰু চব ঘৰত গৈ পেলাই আৰু বাকীখিনি আৰু চ' ইয়াতে শেষ কৰিম নেকি ভ্লগটো। মানে বেছি দেখাব নোৱাৰিলোঁ আজি। আপোনালোকক এদিন দেখাম আৰু হা, ভালকৈ দেখাম। আজি ইমানখিনিতে আৰু চ' এয়া গাইজ, ইয়াত খানা চানা ৰেডি কৰি আছে, মানে প্ৰসাদ আৰু ৰেডি কৰি আছে। এয়া আৰু অলপ মই বাহিৰলৈ ওলাই আহিছোঁ আৰু আপোনালোকক দেখাবৰ কাৰণে। বেছি একো নাইকিয়া আৰু নামঘৰ যেনেকুৱা হ'ব পাৰে দেখাওঁ আপোনালোকক। চাওক, এইটোৱে নামঘৰ। সেয়া নামঘৰ। এয়াই আৰু নামঘৰটোত নতুনকৈ বনাইছে গেটখন, আৰু এই আগফালৰ হেৰিটো তোমাক দেখাম। সেয়া চাওক, নলতলী বৰনামঘৰ লিখা আছে ওপৰত। তো যেতিয়া মই ভ্লগটো বহি বহি ষ্টাৰ্ট কৰিয়ে দিলোঁ, ভাবিলোঁ কি আপোনালোকক দেখাই দিওঁ। সেয়াই আৰু দেখাইছোঁ আপোনালোকক যিমানখিনি পাৰোঁ। মোৰ নামঘৰটো নহ'লে কালি পাব পাৰে যে কোনোবাই যে কিয় ভ্লগ কৰি আছে। সেয়া চাওক, মানে টেপ চেপ আছে আৰু ইয়াত হাত ধুব পৰাকৈ। মানে এই নামঘৰ নে আৰু কিবা বেলেগ কিবা, কি ইমান হুলস্থুল কৰি আছে পোৱালীবিলাকে। দেখাই দিওঁ, তাক দৌৰি ফুৰিছে পোৱালীবোৰ। নামঘৰ নহয় মানে দৌৰা আৰু সিহঁতৰ ফূৰ্তি মস্তি বাহিৰে একোৱেই নাই সিহঁতৰ। কিনো কৰিব আৰু প্ৰসাদ চসাদ ৰেডি কৰি আছে আইতাহঁতে, বৰমাহঁতে। নাম হৈ গ'ল, নামৰ সময় দেখাব নোৱাৰিলোঁ। আকৌ মানে নাম হৈ আছিল যে, তেতিয়া দেখাবলৈ গালি পাৰিব ন, সেইকাৰণে আকৌ আহি পেলাই মই বহিলোহি। এজনী মোৰ বা হয়, কাজিন। চাগিটা সেৱা কৰিবলৈ লৈছে আৰু প্ৰসাদ যেতিয়া পাত দিলে। আমি চাহো খালোঁ। চাহ খোৱাটো দেখাইছিলোঁ ন, নাই দেখুৱা ন, পাহৰিলোঁ মই। সেয়াই মানুহবিলাক বুজ খাই কৰিছোঁ। মানে প্ৰসাদ দি পেলাই চবতে কৰে চাগে ন, চবতে কৰিবই আৰু প্ৰসাদ দি পেলাই সেৱা কৰে যে। আপোনাৰ নামঘৰলৈ আহি ইমান ভাল লাগে, বহুত ভাল লাগে নামঘৰলৈ আহি। নামঘৰ যেতিয়া আমাক মাতে মই আহোঁৱেই, মই আহোঁ। চব একদম কথাত ব্যস্ত, নামঘৰত আহি পেলাই চবেই কথাই পাতি থাকে। চ' গাই চাওক, সেয়া গৌৰপক্ষী বহি আছে আৰু তাৰ তলতে এইটো কিবা মিউজিক বক্স নে কিবা ইলেক্ট্ৰিচিটিৰ হয় আৰু কিবা। আৰু আপোনালোকে হনুমানজনক দেখাই দিওঁ। সেইজন চাওক গাইজ, দেখিছে আপোনালোকে? সেয়াই আপোনালোকক মণিকূটটো দেখাই দিওঁ। সেয়া চাওক গাইজ, এইটো মণিকূট।
আৰু ওপৰতে নাৰায়ণ আছে নাৰায়ণ আৰু লক্ষ্মী নেকি ভালকৈ নাজানো অ' গাইছ চাওক প্ৰসাদ দিলে বৰ বাকীখিনি দিয়া নাই হোৱাগৈ নাই আৰু দি চাওক চবে কথা পতাত ব্যস্ত চাওক সিহঁতে খেলি আছে ভণ্টিকেইজনী দৌৰি ফুৰিছে গোটেই নামঘৰত দৌৰি ফুৰিছে মানে সিহঁত নামঘৰ আহিলে বোলে গোটেই নামঘৰটো দৌৰি ফুৰে মানে গাইছ মই আপোনালোকক এটা বস্তু দেখাবলৈ পাহৰিলোঁ সেইখিনি বহুত ধুনীয়া হৈছে পলিথিনত আমি ভৰাই কৰি আজৰি মানে বহুত ধুনীয়া হৈছে ভৰালে পলিথিন প্ৰসাদ দিছে এতিয়া দেখাম আপোনালোকক প্ৰসাদ দিল চ' গাইছ আপুনি প্ৰসাদ দিলে মই আপোনালোকক দেখাম এতিয়া চব গাইছ প্ৰসাদ কি হ'ব লাৰুৱে তামোলো দি দিছে এয়া প্ৰসাদ দিছে আৰু ধুনীয়াকৈ চ' গাইছ প্ৰসাদ চসাদ খালোঁ আৰু হৈ গ'ল চ' আপোনালোক ভালকৈ মানে খোৱা নাই আৰু মানে খোৱা নাই আৰু খামগৈ আৰু গৈ পেলাই অলপ উঠিছোঁ ভৰিটো বিষাই গৈছে বহি বহি অথনিৰ পৰা উঠিছোঁ বাৰু মাজত ত' ব'লক আপোনাক ভালকৈ দেখাই দিওঁ আৰু নামঘৰটো ভালকৈ বৰ নামঘৰটো আমাৰ নলতলী বৰ নামঘৰটো আপোনালোকক ভালকৈ দেখাই দিছোঁ চাওক চাওক আপোনালোকক দেখাইছোঁ এয়া আৰু ভাবিলোঁ কি ইয়াতে আৰু ভ্লগটো সমাপ্ত কৰি দিওঁ মইতো মানে ইয়াতে সমাপ্ত কৰি দিওঁ আৰু ঘৰ গৈনো কি দেখামগৈ আৰু সেইবাবে চ' গাইছ মই আপোনালোকক এইখিনিতে এৰিছোঁ আৰু এতিয়া প্ৰসাদ চসাদ খাই পেলাই ঘৰলৈ যাম আৰু চ' গাইছ এতিয়া মই বহোঁগৈ আৰু বহি পেলাই গাইছ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব বাই বাই গাইছ আজিলৈ এইখিনিতে এৰিছোঁ আপোনালোকক আকৌ আমি তেজপুৰ যাম সোমবাৰলৈ তেতিয়া আপোনালোকক মই দেখাম